हेलो फ्रेंड्स, वेलकम बैक माय यूट्यूब चैनल। आज मैं अन्य एबिट रेसिपी लै आपनालोकर माजलै आहिছোঁ। कचु, कला कचु, एखिनि कला कचु और आलू मैं बॉइल करी राखी थई दिছোঁ। एखिनि चिकेन मैं भाजी थई दिছোঁ। आदा नेहरुर पेस्ट लागिब, शुकान जलकियार गुड़ी, जीरा पाउडार, तेजपात और भूत जलकिया अकमान थैছোঁ, लगते बन धनिया अकमान थैছোঁ और एखिनि पियाज। लगते मैं आज मांस अकमान बनाम, आलूरे बनाम मांस। एखिनि आलू मैं मांसखिनि आगतियाকৈ अकमान मसलारे सानी याते थई दिছোঁ। हलदी गुड़ी और मीट मसला अकमान सानी मैं याते थई दिছোঁ। मैं पियाज दिम, पियाजखिनि आपनालोके अकमान रঙচিয়াকৈ भाजी लব। এতিয়া আমি তেজপাত দিম, আদা নহৰুৰ পেষ্ট অকমান দি দিম, হালধি গুড়ি দিম। হালধি গুড়িখিনিৰে আমি ভাজি ল'ম অকমান। এতিয়া কচুখিনি এড কৰি দিম, আমি পিছত দিম। এতিয়া আমি নিমখ দিম, নিমখ स्वाद अनुसारे দিব আপোনালোকে। ভোট জলকীয়াখিনি দি দিম আমি অকমান ফ্ৰাই। আপোনালোকে তাতে মছলাবোৰ এড কৰি দিব পাৰে। জলকীয়াৰ গুড়ি দি অকমান আমি যেহেতু ভোট জলকীয়া দিছোঁ বেছি জ্বলা নকৰোঁ। লগতে আমি জিৰা পাউডাৰ দি দিম। আমি এতিয়া গৰম মছলা এড কৰি লগতে ধনিয়া পাউডাৰ অকমান দিম। অকমান দিব, বেছি নালাগে। সিজিবলৈ অকমান পানী দিলে হৈ গ'ল। এতিয়া আমি ঢাকি দিম। আমি সিজিবলৈ দিলোঁ। এতিয়া ঢাকনিখন গুচাই কিনে চাওঁ কেনেকুৱা হ'ল। ৱাও, দেখিবলৈ ধুনীয়া হৈছে দেই। আমি মান ধনিয়া পাত অকমান দি দিম। এতিয়া চিকেনখিনি আমি দি দিম। মিনিট পিছত আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আমি কলা কচু তৰকাৰীখন নমাই থৈ দিম। এয়া হৈ গ'ল, আপোনালোকে দেখা পাইছে চাগে। এতিয়া আমি মাংস বনাম, আপোনালোকে চাই থাকিব। গেছৰ চিমটো মিডিয়ামত ৰাখিব আপোনালোকে। এতিয়া পিঁয়াজ দিম, দেখিব পাইছে ৰঙচীয়া হৈ গ'ল। এতিয়া আদা নহৰু পেষ্ট দিম। আদা নহৰুখিনি ভজা হোৱাৰ পিছত এতিয়া আমি মছলা ব্যৱহাৰ কৰিম। খিনি এড কৰি দিম। মই মাংসখিনিত আগতীয়াকৈ মছলা সানি থৈ দিছিলোঁ, সেইবাবে মই এতিয়া অকমান মছলা ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি তেজপাত দিম। প্ৰায় 5 মিনিটমান সময় ঢাকনি এখনেৰে ঢাকি দিম। প্ৰায় 5 মিনিটমান পিছত মাংস ভজাখিনি আমি অকমান লৰাই দিম। আলুখিনি আমি আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। সেয়া আমি মাংসত এড কৰি দিম। অকমান আমি পানী দি দিম। এতিয়া আমি জলকীয়া গুড়িখিনি এড কৰি দিম। প্ৰায় 10 মিনিটমান পিছত ঢাকনিখন গুচাই কিনে এবাৰ চাওঁ দেখাত কেনেকুৱা হৈছে। এয়া দেখিব পাইছে নিশ্চয় আপোনালোকে। অকমান আকৌ পানী দি দিম। এতিয়া অকমান ঢাকি দিম অলপ টাইমৰ বাবে। এতিয়া দি দিম, কাৰণ আমি স্পাইচি মাংসৰ জোল বনাম ন, সেইটো কাৰণে।
প্ৰায় 10 মিনিটমান সময়ৰ পিছত ঢাকনিখন গুচাই দিম। এতিয়া মছলা ব্যৱহাৰ কৰিম। অকণমান জিৰা পাউডাৰ, ধনিয়া পাত অকণমান, গৰম মছলা। এয়া মোৰ ৰেডি চিকেন স্পাইচি। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা হৈছে। হৈ গ'ল, এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অন্য এটি ভিডিঅ'ত আকৌ আপোনালোক